নমস্কাৰ বন্ধুসকল, জয় অসম। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। যিয়ে নহওক, আপোনালোকে যি দেখিছে ঠিকেই দেখিছে। LPFৰ কাট অফ কমিব DEৰ 5550টা পদত। এই কথাটো 100% নিশ্চিত থাকক। এই কাৰণে কৈছোঁ, এই 23,956টা পদত যি নিযুক্ত হৈ গ'ল, ইয়াত যিসকলে ষ্টেট পুলৰ কণ্ট্ৰেক্টচুৱেল চাকৰি কৰি আছিল, এইসকলে আমাৰ এই 5550টা পদতো এপ্লাই কৰিছিল। যিহেতু এওঁলোকে অলৰেডি আগতেই এপইণ্টমেণ্ট পাই যাব, সেইকাৰণে কাট অফটো 100% কমিব। সেইকাৰণে বন্ধুসকল নিশ্চিতে থাকক। চিডিউল কাষ্ট 55%, SC ST 55 বা 54%, আৰু OBCও মোটামুটি ধৰক 58% মানত পাই যাব, আৰু জেনেৰেল কাষ্টটো মোটামুটি 59 সামথিং পাই যাব। গতিকে নিশ্চিত থাকক, চাকৰিটোৰ কাৰণে অপেক্ষা কৰক। জয় অসম, জয় হিন্দ।